Guys, আজি আমি কলেজৰ পৰা কলাক্ষেত্ৰত যাব লৈছো আৰু আজি বিৰক্তিৰ পৰা ষ্টাৰ্টিং দিছো তো গাইজ ফলো আজি কলাক্ষেত্ৰত লৈ গাইজ আমি ফাইনেলি মানে কলেজৰ পৰা ওলাই দিলো আৰু এতিয়া আমি যাই আছো কলাক্ষেত্ৰ আৰু আমি এতিয়া যাই আছো বাছ আহি আছে ইয়াতে আৰু আমি বাছত ধুনীয়াকৈ উঠিম আৰু উঠি কিনে ধুনীয়াকৈ যাম কলাক্ষেত্ৰ পলক গাই এনেকৈ আমি ধুনীয়াকৈ এচি বাছত বহি লৈছো আৰু বহাৰ পিছত দেখিছে বদমাছ আৰু লগতে এনেকৈ লাহেকৈ গাড়ীখন ষ্টাৰ্ট দিবলৈ শুৰু কৰিছে পলক গাইজ এনেকৈ লাইন পাতি আহি থাকোঁতেই আৰু লগতে এখন বেনাৰ দেখিলোঁ এখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মানে বেনাৰ দিয়া হৈছে আৰু এনেকৈ ঢোল পেপাই এনেকৈ দিয়া আছে পলক আমি ভিতৰত গেলিহে গম পাম ভিতৰত কি আছে গাইজ পলক ব্লেক সোমাই আহিলোঁ আৰু সোমাই আহি কিনে বেলেগ মানে ভাল লাগিছে লিখিছে এনেকৈ মানে এইবোৰ চলি আছে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰণে এইবোৰ চলি আছে আৰু আমি এনেকৈ এটা ৰুমত সোমাই আহিলোঁ গাইজ দেখিছে আৰু চাই আছো গাইজ মানে ভিতৰলৈ আহি গ'লো আৰু ভিতৰলৈ অহাৰ পিছত মই নাজানো এতিয়া কি আছে আৰু এতিয়া যাই আছো বলক গাইজ চাওঁ এইবোৰ কি আছে গাইজ ফাইনেলি আমি এনেকৈ বহি আছোঁ আৰু দেখিছে আপোনালোকে মই আপোনালোকক দেখাই আছোঁ আজি মানে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো যাৰ কাৰণে আজি মানে এইবোৰ মানে কৰা হৈছে আৰু আমাক মানে মাতা হৈছে তো গাইজ আপোনালোক দেখাই চলি আছে দেখিছে বোলে পুৰা চিমা মানে হল চোৱাৰ নিচিনা লাগিছে আৰু দেখিছে এই বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ বাবে মানে কি হোৱা হৈছে এতিয়া আমি ফাইনেলি নাজানো কিবা মিটিং পতা হৈছে ইয়াত মানে মিটিং পতা চাগে পাতিব চাগে সেইকাৰণে আমি বুজি নাপাওঁ চাই আছোঁ আপোনালোকে লাষ্টৰ ভিডিঅ'টো চাই দিয়ক আৰু দেখাই আছোঁ যে কি হ'বলৈ যাই আছে তো গাইজ আমি এনেকৈ আৰাম কৰি আছোঁ আৰু বিন্দাছ আৰাম কৰি চাই আছোঁ আৰু আপুনি দেখি আছে আৰু দেখিছে কিবা কৈ দিয়ে আৰু গাইজ ইয়াতে বডি কাৰ্ড সকলো দিয়া হৈছে আৰু দেখিছেনে বা এই লাইটবিলাক যে ভাল লাগি আছে বেলেগ লাগি আছে লাইটবিলাক মানে পূৰা মজা লাগি আছে আৰু লগতে মই ভাবি আছোঁ মানে বডি কাৰ্ড মানে সকলো মানে মিষ্টেক আহিব পাৰে মন্ত্ৰী আহিব পাৰে সেইকাৰণে মানে চিয়াৰ পূৰা দিয়া হৈছে আৰু লগতে ইয়াতে পূৰা প্ৰগ্ৰাম মানে পূৰা বনোৱা হৈছে আৰু বডি কাৰ্ড সকলো ৰখি আছে আপোনাৰ দেখাই আছোঁ তেতিয়া মই এতিয়া জাৰ্মান চাৰ্ট দেখাইছিলোঁ জাৰ্মান চাৰ্ট মানে চব দিয়া হৈছে বডি কাৰ্ড সকলো দিয়া হৈছে আৰু মিটিং চিটিং হ'ব আৰু এই বলকচোন চলি আছে গাইজ আৰু আমি মানে অলপমান বৰিং হৈ গৈছোঁ আমাৰ মানে ইয়াতে মামা আহিম বুলি কোৱা গৈছিল আৰু অলপ সময়তে প্ৰস্তুত হৈ গৈছিল আৰু ফাইনেলি আমাৰ ওচৰত মামা ইয়াতে আছে গাইজ দেখাই দিলে বিষ্ণুপ্ৰসাদ দিৱস বুলি কৈ কিনে আজি মামা ইয়াতে কেৱল ভাষণ চাষণ দিবলৈ মিটিং চিটিং কৰিব তো গাইজ আমি অলপমান কৈ থাকোঁ আৰু বাথৰুম হয় আৰু বাথৰুম দেখি আছে এইবাৰ আৰু আমি মুখ চুখ ধুই এতিয়া ফাইনেলি আমি যাব লৈছোঁ আৰু আমি এনেকৈ বহি আমনি লাগি এনেকৈ চাই ইফাল সিফাল চাই আৰু আমি ভাবিলোঁ ইয়াতে থকা আমাৰ সহ্য হৈ গৈছে তো সেয়ে ভাবিলোঁ আমি ওলাই যাওঁ তো গাইজ সেই পেচাব কৰাবিলাক আহি কিনে আহি গ'লোঁ আৰু লগতে কিমান মজা আৰু ইয়াতে লগতে পুলিচ সকলো চিকিউৰিটি আৰু আমি বিন্দাছ ধুনীয়াকৈ এইফালে আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ এইবোৰ চাওকচোন দেখা পোৱা নাই মই মানে বেলেগ ভাল লাগিছে গাইজ ইয়াত এখন মিটিং চলি আছে আহিছোঁ আৰু বিন্দাছটো বেলেগ লাগিছে এডমিশ্যন অফিচ বুলি কিবি আহি আছে চাব পাৰিলে আৰু ইয়াৰ যে গাইজ ৰুমবিলাক এনেকুৱা ভাল লাগিছে মানে কি ক'ম আৰু গাইজ বহুত ভাল লাগি আছে আৰু এইখন দৰ্জা নাজানো বেলেগ মজা লাগি আছে গাইজ এনেকৈ যদি আৰু এনেকুৱা মিটিঙত মাতি থাকি এনেকুৱা ভাল লাগিব গাইজ আৰু আপোনালোকক এনেকুৱা বস্তু দেখাবলৈ যাই আছোঁ য'ত মানে বেলেগ হৈ যাই আছে তো গাইজ মই দেখাই আছোঁ আৰু লগতে আপোনালোকক আৰু কিবা কিবি দেখাই আছোঁ তাতে মিটিং চলি আছে আৰু তাতে মিটিঙত কিবি চলিব মানে আৰু কিবা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰণে আমাৰ তাতে মাতা হৈছে আৰু যাৰ ফলত মানে আমি তাতে আছিলোঁ আৰু লগতে আমি তাৰ পৰা ওলাই আহি ভাবিলোঁ যে আপোনালোকক এইবোৰ দেখাওঁ গাইজ বহুত ভাল লাগিছে আৰু লগতে তাতে মিটিং মানে চিকিউৰিটি সকলো ওলাইছে তো গাইজ বলক আমি দেখাওঁ মই এতিয়া আছোঁ গাইজ আৰু আপোনালোকে ভাবি আছে যে এখন কলাক্ষেত্ৰ নহয় মানে এইখন কলাক্ষেত্ৰ নহয় গেটখন মানে কলাক্ষেত্ৰৰ পিছৰ গেটখন হয় যিখন মানে কলাক্ষেত্ৰৰ পিছৰ গেটখন আছে আৰু ইয়াতে মানে কি মিনিষ্টাৰ আহিব চাগে সেইকাৰণে আমাক মানে মাতা হৈছে আৰু আমাক কলেজৰ পৰা মাতা হৈছে আৰু ইয়াতে মানে থাকি আৰু বেলেগ লাগিছে গাইজ মানে বেলেগ লাগিছে